Hello everyone, আজি আমি ডিসকাস কৰিম চাৰিটা এনেকুৱা মিষ্টেক যিকেইটা এজন নতুন ট্ৰেডাৰ বা ইনভেষ্টৰে মাৰ্কেটত প্ৰায়ে কৰা দেখা যায়। সো ষ্টক মাৰ্কেট এনেকুৱা এটা প্লেচ য'ত এন্ট্ৰি কৰাটো বহুত সহজ। কেৱল এটা ডিমেট একাউণ্ট খুলিয়ে আপুনি ইণ্ডিয়ান ষ্টক মাৰ্কেটত নামিব পাৰে। কিন্তু ইয়াত এন্ট্ৰি যিমান সহজ ইয়াৰ পৰা পইচা উপাৰ্জন কৰা বা ভাল প্ৰফিট বনোৱাটো সিমানেই কঠিন কাম। এজন বিগিনাৰ হিচাপে যদি আপুনি এইকেইটা ভুলৰ পৰা আঁতৰি থাকে তেতিয়াহ'লে মাৰ্কেটত যথেষ্ট ভাল ফলাফল আপুনি পাব। প্ৰথম ভুলটো হৈছে ট্ৰেডিং এণ্ড ইনভেষ্টিং উইদাউট ৰিচাৰ্চ। অ'কে, চ' 2025 এইটো হৈছে আমাৰ ইনফৰমেশ্যন অভাৰলোডৰ যুগ, ৰাইট? সকলো ক্ষেত্ৰতে আপোনালোকে দেখা পাইছে আমাৰ চাৰিওফালে ভৰি ইনফৰমেশ্যন আছে আৰু ষ্টক মাৰ্কেটো ইয়াৰ ব্যতিক্ৰম নহয়, ৰাইট? চ' টুইটাৰ হওক, টেলিগ্ৰাম হওক, হোৱাটছএপ হওক, টেক্সট মেছেজ ইত্যাদি সকলোতে ষ্টক মাৰ্কেটৰ বিভিন্ন টিপছ, ইনফৰমেশ্যন, বাই চেল, কল ইত্যাদি আহি থাকে। চ' প্ৰপাৰ ৰিচাৰ্চ নকৰাকৈ যদি আপুনি এই টিপছ বা নিউজবোৰ চাই ট্ৰেডিং কৰে তেতিয়াহ'লে লছ হোৱাটো আপোনাৰ নিশ্চিত। অ'কে, চ' এইটো কোৱা হয় হাৰ্ড মেণ্টেলিটি, মানে আপুনি একো নভবা নিচিন্তাকৈ গোটেই ভিৰটোৱে যেনেকৈ কাম কৰি আছে আপুনিও একো ডিফাৰেণ্ট নভবাকৈ আপুনি তেনেকেই চব সেইটো চাইডে গৈ আছে, ৰাইট? চ' বেলেগে যিটো কৰে নভবা নিচিন্তাকৈ সেইটো আপুনি কৰিছে। চ' এই হাৰ্ড মেণ্টেলিটিটো ষ্টক মাৰ্কেটত আপুনি ট্ৰেডিং বা ইনভেষ্টিং কৰোঁতে এভইড কৰাটো খুবেই প্ৰয়োজনীয়, কিয়নো ষ্টক মাৰ্কেটত ট্ৰেড কৰাৰ আগত আপুনি ভালদৰে ৰিচাৰ্চ কৰি ল'ব লাগে। ষ্টক ৰিচাৰ্চৰ 3টা প্ৰপাৰ এৰিয়া থাকে। চ' প্ৰথম এৰিয়াটো হৈছে ফাণ্ডামেণ্টেল এনালাইচিছ। চ' আমি জানো যে ষ্টক বা শ্বেয়াৰে এটা বিজনেছক ৰিপ্ৰেজেণ্ট কৰে। চ' সেই যিটো বিজনেছক ষ্টকটোৱে ৰিপ্ৰেজেণ্ট কৰি আছে সেই বিজনেছটোৰ যদি গ্ৰ'থ, প্ৰফিটেবিলিটি, ভেলুৱেশ্যন, মেনেজমেণ্ট ইত্যাদি বিভিন্ন ফেক্টৰ আমি যদি ভালকৈ নাচাওঁ তো তেতিয়াহ'লে আমি সেই ষ্টকটোৰ বিষয়ে একো গম নোপোৱাকৈ চকু মুদি ইনভেষ্ট কৰাৰ নিচিনা হ'ব। চ' এইটো কোৱা হয় ফাণ্ডামেণ্টেল এনালাইচিছ কৰাটো, যে ষ্টকটোৰ কিমান গ্ৰ'থ পটেঞ্চিয়েল আছে, কোম্পানীটো বিজনেছটো প্ৰফিট আৰ্ণ কৰিবনে নকৰে, কোম্পানীটো ভেলুৱেশ্যন কিমান, বহুত বেছি দামী নেকি নে বহুত বেছি কম দামী নেকি, বা কোম্পানীটো মেনেজমেণ্ট ভাল হয় নে বেয়া হয়, মেনেজমেণ্টৰ ডিচিশ্যনবোৰ কেনেকুৱা, মেনেজমেণ্টে নিজে পইচা ইনকাম কৰাত বেছি ফ'কাছ কৰে নে শ্বেয়াৰ হোল্ডাৰক প্ৰফিট দিয়াত বেছি ফ'কাছ কৰে। চ' এই গোটেই বস্তুখিনি ফাণ্ডামেণ্টেল এনালাইচিছৰ আণ্ডাৰত আহে আৰু ষ্টক ৰিচাৰ্চত এইটো খুবেই এটা প্ৰয়োজনীয় পাৰ্ট। অ'কে, চ' ফাণ্ডামেণ্টেল এনালাইচিছে আপোনাক কয় যে আপুনি কোনটো ষ্টক কিনিব পাৰে বা কোনটো ষ্টক ভাল বা কোনটো ষ্টক বেয়া। অ'কে, নেক্সট এৰিয়া অফ ৰিচাৰ্চটো আহে আপোনাৰ টেকনিকেল এনালাইচিছ। টেকনিকেল এনালাইচিছত আমি বিভিন্ন ষ্টকৰ টাইম আৰু প্ৰাইচৰ চাৰ্ট এনালাইচিছ কৰোঁ। আপোনালোকে হয়তো দেখা পাইছে কিছুমান উঠা নমা কৰি থাকে, কেণ্ডেলবিলাক বা চাৰ্ট থাকে, এনেকুৱা কম্পিউটাৰ এনেকুৱা গ্ৰাফবোৰ দেখি থাকে। চ' সেই গ্ৰাফবিলাকৰ ওপৰত যিবিলাক এনালাইচিছ কৰা হয় সেইটো হৈছে টেকনিকেল এনালাইচিছ। অ'কে, চ' টেকনিকেল এনালাইচিছত ভলিউম, ইণ্ডিকেটৰ ইত্যাদি বিভিন্ন ধৰণৰ ষ্টেটিষ্টিকেল টুল ইউজ কৰি আমি ষ্টকটো কেতিয়া কিনিম বা কেতিয়া আমি তাৰ পৰা আঁতৰি থাকিম বা কেতিয়া আমি তাক চেল কৰিম সেই বস্তুখিনি আমি জানিব পাৰোঁ। ডিফাৰেঞ্চটো মন কৰিব, ফাণ্ডামেণ্টেল এনালাইচিছে আমাক কয় যে কোনটো ষ্টক কিনিম কোনটো ষ্টক নিকিনো, কিন্তু টেকনিকেল আমাক কয় যে কেতিয়া কিনিম, সেই ষ্টকটো আমি কেতিয়া কিনিম কেতিয়া নিকিনিম, ৰাইট? চ' টেকনিকেল আৰু ফাণ্ডামেণ্টেল দুটা আপোনাৰ ষ্টক ৰিচাৰ্চৰ এছপেক্ট হয়। থাৰ্ডটো হৈছে ৰিস্ক মেনেজমেণ্ট আৰু ডিচিপ্লিন। অ'কে, চ' এতিয়া আমি ছাপ'জ আমি ফাণ্ডামেণ্টেল আৰু টেকনিকেল ভালকৈ কৰিলোঁ, তেতিয়া আমি লাষ্টত চাব লাগিব যে আমি তাত কিমান পইচা লগাম, কিমান এটা ট্ৰেড ল'ম, কিমান ষ্টপ লছ থাকিব, তো আৰু আমি নিজৰ মাইণ্ডটো কেনেকৈ কণ্ট্ৰল কৰি ৰাখিম যদি আমাৰ পজিশ্যনটো অলপ ইফাল সিফাল হয়। চ' সেই গোটেই বস্তুখিনি আহে ৰিস্ক মেনেজমেণ্ট আৰু ডিচিপ্লিন ট্ৰেইনিঙত, ৰাইট? চ' এই 3টা এৰিয়াত আপুনি ভালকৈ কাম কৰাৰ পিছতহে ট্ৰেডিং বা ইনভেষ্টিঙত নামিব লাগে, নতুবা আপোনাৰ বহুত বিগিনাৰে 90% অফ মানুহে আপোনাৰ মাৰ্কেটত লছে কৰে। ছেকেণ্ড মিষ্টেকটো হৈছে ইম'শ্যনেল ইনভেষ্টিং। অ'কে, ষ্টক ট্ৰেডিং আৰু ইনভেষ্টিঙত নিজৰ ইম'শ্যনটো কণ্ট্ৰল কৰি ৰখাটো খুবেই দৰকাৰ। চাওক, ষ্টক মাৰ্কেট এটা চাইক্লিকেল নেচাৰৰ হয়। ইয়াত আপোনাৰ আপছ এণ্ড ডাউনছ চলি থাকে, ৰাইট? কেতিয়াবা মাৰ্কেট ওপৰলৈ যাব, কেতিয়াবা মাৰ্কেট তললৈ যাব। কিন্তু মাৰ্কেটৰ প্ৰাইচৰ লগত আমাৰ ট্ৰেডাৰ আৰু ইনভেষ্টৰ কমিউনিটিৰো ইম'শ্যনছবিলাক আপ ডাউন চলি থাকে। চ' আপোনালোকে ইয়াতে গ্ৰাফটোত চাব পাৰে, যেতিয়া মাৰ্কেট উঠা ষ্টাৰ্ট হয় তেতিয়া অপটিমিজিম, এক্সাইটমেণ্ট, থ্ৰিল বা মানুহৰ খুব বেছি ফূৰ্তি লাগে বা ইউফৰিয়া ফেজ এটা পায়গৈ। যেতিয়া মাৰ্কেট পিকত থাকে সেইটোক ইউফৰিক ফেজ বুলি কয়। চ' সেই তেনেকুৱা এটা ফেজ পায়। তাৰপিছত আকৌ যেতিয়া মাৰ্কেট লাহে লাহে তললৈ নামা ষ্টাৰ্ট হয় তেতিয়া মানুহৰ মনত এংজাইটি হয়। প্ৰথমেতো মানুহে একচেপ্ট কৰিব নিবিচাৰে, যিটোক ফেজক কোৱা হয় ডিনায়েল, যে মাৰ্কেট তলত নানামে ওপৰলৈ গৈ থাকিব। তাৰপিছত ফিয়েৰ, তাৰপিছত ডেছপাৰেশ্যন।
সো তেনেকুৱা টাইপত আপোনাৰ যেতিয়া মাৰ্কেট তলি পায়গে মানুহে একেবাৰে আশা হেৰুৱাই দিয়ে তাৰপিছত আকৌ লাহে লাহে যেতিয়া মাৰ্কেট উঠা ষ্টাৰ্ট হয় মানুহৰ মাইণ্ড মেণ্টেল মানুহৰ ইম'শ্যনছখিনি আকৌ লাহে লাহে চেঞ্জ হোৱা ষ্টাৰ্ট সো এইটো চাইকেল আপোনাৰ প্ৰত্যেক বছৰে চলি থাকিব আৰু চলি আহিছে আৰু আগলৈ চলি থাকিব কিন্তু সেই ইম'শ্যনছখিনিত আপুনি নিজকে হেৰাই দিব নালাগে ৰাইট সো বহুত বিগিনাৰ এনেকুৱা হয় যে অলপমান প্ৰফিট পালে একদম ফূৰ্তিতে ধুমধাম জাহাত ভাত ট্ৰেড লৈ ল'লে তাৰপিছত আকৌ উল্টি লছ খালে বা কেতিয়াবা এনেকুৱা হয় যে আপুনি ট্ৰেড এটা লৈছে কিন্তু অলপমান লছ হওঁতে আপুনি ভয়তে পেনিক কৰি আপুনি বিক্ৰী ওলাই গুচি গ'ল সো সেই দুইটা এক্সট্ৰিম কেছে আমি এভইড কৰি নিজৰ ইম'শ্যনছখিনি কণ্ট্ৰল কৰিব চেষ্টা কৰিব লাগে সো এই এনেকুৱা ইম'শ্যনেল ৰোলাৰ কোষ্টাৰৰ পৰা নিজকে কণ্ট্ৰল কৰি ৰাখিবলৈ এখন বুক খুব হেল্পফুল হয় বুকখনৰ নাম হৈছে ট্ৰেডিং ইন দ্য জ'ন সো এইটো বেষ্ট বুক টু ডেভেলপ ট্ৰেডিং ডিচিপ্লিন বুলি কোৱা হয় আমাৰ যিটো কোৰ্চ আছে তাত আমি এটা মানে প্ৰপাৰ মডিউলে ৰাখিছোঁ এই বুকখনৰ ওপৰত আমি ইউটিউবতো সেই বস্তুখিনি আমি ফ্ৰী অফ কষ্ট আমি আনিবলৈ চেষ্টা কৰিম গতিকে আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব থাৰ্ড মিষ্টেকটো হৈছে চেজিং পাষ্ট পাৰফৰ্মেঞ্চ চ' এইটো আৰু এটা কমন মিষ্টেক যে যোৱা 2-3 বছৰত আমাৰ ষ্টকটো বা কোম্পানী মিউচুৱেল ফাণ্ড এটাই কিমান ৰিটাৰ্ণ দিছে যদি ভাল ৰিটাৰ্ণ দিছে সেইটো ভাল তাতে আমি ইনভেষ্ট কৰোঁ আৰু যদি বেয়া ৰিটাৰ্ণ দিছে সেইটো বেয়া তাৰপৰা আমি আঁতৰি থাকোঁ এনেকুৱা এটা মেণ্টেলিটি মানুহৰ গঢ় লৈ উঠে কিন্তু আৰু ষ্টক ব্ৰকাৰ বা মিউচুৱেল ফাণ্ডবিলাকেও যোৱা 2-3 বছৰত ভাল ৰিটাৰ্ণ দিয়া ষ্টক বা মিউচুৱেল ফাণ্ডকেইটা আপোনাক পাব্লিচিটি কৰিব যাতে মানুহ আকৰ্ষিত হয় তাতে তেওঁলোকে ট্ৰেড বা ইনভেষ্ট কৰে তেওঁলোকৰ আল্টিমেট গ'লটো হৈছে তেওঁলোকক কমিশ্যন পাব লাগে ৰাইট কিন্তু লাষ্ট 2-3 বছৰত ভাল ৰিটাৰ্ণ দিয়া বা ষ্টক বা মিউচুৱেল ফাণ্ডটোৱে আগলৈও যে 2-3 বছৰত ভাল ৰিটাৰ্ণ দিব সেইটো নিশ্চিত নহয় চাওক মই আগতেও কৈছোঁ ষ্টক বা মিউচুৱেল ফাণ্ড এটাই সদায় আণ্ডাৰলাইং বিজনেছটোক ৰিপ্ৰেজেণ্ট কৰে যদি বিজনেছটোৱে লাষ্ট 2-3 বছৰত কিবা চাৰ্কামষ্টেঞ্চত ভাল ৰিটাৰ্ণ দিছে তেতিয়া আমি এইটো চাব লাগিব যে নেক্সট 2-3 বছৰতো সি ভাল ৰিটাৰ্ণ দিয়াৰ সেই চাৰ্কামষ্টেঞ্চটো আছেনে নাই যিটো গ্ৰ'থ আৰু প্ৰফিটৰ যিটো ফিউচাৰ আউটলুক হয় সেইটো এনালাইচিছ কৰাত আমি বেছি জোৰ দিব লাগে আমি অকল পাষ্ট পাৰফৰ্মেঞ্চটো চাই ষ্টকত জাহা তাহা আমি ইনভেষ্ট কৰিব নালাগে বা মিউচুৱেল ফাণ্ডত আমি জাহা তাহা ইনভেষ্ট কৰিব নালাগে চ' এইটো 3 নম্বৰ মিষ্টেক ইয়াৰ পৰা আপোনালোকে আঁতৰি থাকিব লাষ্টটো হৈছে অভাৰ ট্ৰেডিং চ' নতুন ট্ৰেডাৰ বা ইনভেষ্টৰ এজনে মাৰ্কেটত সদায় ষ্টকৰ যিখিনি ৰেগুলাৰ ফ্লাকচুৱেশ্যনছ মুভমেণ্টছ বা আপডেট থাকে সেইবিলাক দেখি তেওঁলোকে বহুত ইনফ্লুৱেঞ্চ হৈ থাকে ৰাইট চ' ধৰক মাৰ্কেটত এনি টাইম নিউজ আহি আছে গ্ৰাফটো উঠানমা কৰি আছে চাৰ্টখন উঠানমা কৰি আছে টিপছ আহি আছে ইউটিউবত কোনোবাই আপোনাৰ ষ্টকৰ কথা পাতি আছে চ' এনেকুৱা বহুতো আছে যোনে আপোনাৰ লেপটপটো লৈ দিনটো বহি থাকে আৰু প্ৰাইচৰ ফ্লাকচুৱেশ্যনছবোৰ চাই তাৰ পৰা প্ৰফিট ওলাব চেষ্টা কৰে য'তহে মতে যি টি ট্ৰেড লয় চাওক ষ্টক মাৰ্কেটত দুটা ডিচিশ্যন নহয় যে বাই কৰিব নে চেল কৰিব এইটো 3টা ডিচিশ্যন আছে চ' 3 নম্বৰ ডিচিশ্যনটো হৈছে যে নট টু ট্ৰেড মানে ইয়াত আমাৰ 3টা ডিচিশ্যন কি কেতিয়া আমি ষ্টকটো কিনিম কেতিয়া আমি ষ্টকটো বেচিম থাৰ্ড ডিচিশ্যনটো হ'ল যে কেতিয়া আমি একো নকৰোঁ নট টু টেক এ ট্ৰেড ইজ অলছ' এ ট্ৰেডিং ডিচিশ্যন অ'কে এটা খুব ফেমাছ কোট আছে যে মানি ইজ নট ইন দ্য বাইং এণ্ড চেলিং বাট ইন দ্য ৱেইটিং যে আপুনি যে ট্ৰেড কৰিবই লাগিব মাৰ্কেটৰ কথা জানে বুলি মাৰ্কেটখনৰ পৰা আপুনি শিকিছে বুলি যে ট্ৰেড কৰিবই লাগিব এনি টাইম সেইটো নহয় আপুনি বহি থাকিব কেপিটেল লৈ অপৰচুনিটি যেতিয়া পাব তেতিয়া ট্ৰেড কৰিব পইচা লগাব পেচেণ্টলি ধৰি ৰাখিব ট্ৰেডটো যদি আপোনাৰ ভাল লাগিছে এনালাইচিছটো আৰু যেতিয়া আপুনি প্ৰফিট পাব বা আপোনাৰ টাৰ্গেট হিট হ'ব আপুনি ওলাই যাব তাৰ ভিতৰত আপুনি যধে মধে যি টি ট্ৰেড কৰি থকাৰ কোনো প্ৰয়োজন নাই নট টু ট্ৰেড ইজ অলছ' এ ট্ৰেডিং ডিচিশ্যন চ' এইটো এটা বিগিনাৰৰ খুব ডাঙৰ মিষ্টেক হয় যে বহুত অভাৰ ট্ৰেডিং কৰে আৰু তাৰ বিনিময়ত কি হয় অভাৰ ট্ৰেডিং কৰিলে ব্ৰ'কাৰৰ লাভ হয় কাৰণ ব্ৰ'কাৰেজটো পাই যায় গভৰ্ণমেণ্টে টেক্স পায় কিন্তু আপোনাৰ তাতে প্ৰফিট হোৱাৰ চান্সটো বহুত কমি যায় ৰাইট চ' এই 4টা মিষ্টেক আপোনালোকে যিমান পাৰে মাৰ্কেটত এভইড কৰিব চেষ্টা কৰিব নিশ্চয় আপোনালোকে বহুত ভাল ফলাফল পাব আৰু আমি এটা নতুন ৱেত আমি আমাৰ চেনেলটোত এটা ছিৰিজ অফ কণ্টেণ্ট প্লেন কৰিছোঁ গতিকে আপোনাৰ যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ